हेलो गाइस, आज আহিছো খেৰবেলে বালাজী মন্দিৰ আৰু ইয়াতে আহি দেখা পালো মন্দিৰৰ বাহিৰত দোকান। মন্দিৰটো অহাৰ লগে লগে দোকানকেইটা দিয়া হাত ধুবৰ কাৰণে পানী আৰু দোকানকেইটাত পূজা কৰা সামগ্ৰী পোৱা যায়। মোক নালাগে পূজা কৰা সামগ্ৰী, অলৰেডি লৈ পেলাই আহিছো। তেনেহ'লে বলা ভিতৰত সোমাই যাওঁ। ইয়াতে হোম কৰি আছে আৰু মই মন্দিৰটোৰ ভিতৰত সোমাই আছো। দেখা পাই আছো গোটেইখিনি মানুহ বহি আছে, য'ত বহি আছে ইয়াতে দেখা পাই আছে। যদি মোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাইছে আৰু আগতে এনেকুৱাই ভিডিঅ' চাবৰ কাৰণে বিকেটো আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মন্দিৰটো কেনে লাগি আছে চাই কমেণ্ট এটা কৰি দিবা। মন্দিৰটোৰ ভিতৰত সোমাই আহিলো, এতিয়া বালাজীৰ দৰ্শন কৰি লওঁ ব'লা। লেফ্ট সাইডত এটা ৰুম আছে, ডাঙৰকৈ পূজা চূজা কৰিব আহিলে ইয়াতে সেই পূজাটো। আৰু আজিৰ কাৰণে ইমানটোতে, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে হাঁহি থাকক, হেপী থাকক।